Te jasemet bangke nilitum kupima ning kangsam selam lage morat amai pilong si rara hong jailong si chan pothe kecheng mena pulai thelam mange ratum kupima ning kangsam rat tum yong se ning sam lo rat no আজি যেহেতু ট্ৰিপাৰটাইট কাৰ্বি আংলং সাহিত্য সাহিত্য পৰিষদৰ আৰু অসম চৰকাৰৰ পৰা যিটো বৈঠকৰ পাছত কেইটামান সিদ্ধান্তখিনি লোৱা হৈছে সেইখিনি সিদ্ধান্ত লৈছে সেইখিনি সিদ্ধান্তখিনি কিমান ৰাজ্যে কিমান এই সন্তুষ্টি পাবনে নাপাব সেইটো গোটেইখিনি আমি কাৰ্বিলত গৈ পেলাই আলোচনা কৰাৰ পিছতহে সেইটো গোটেইখিনি আমি ডিচিশ্যনখিনি সেইটো আমি সিদ্ধান্তখিনি ল'ব পাৰিম এতিয়া আজি যিটো সিদ্ধান্ত লৈছে যে কাৰ্বিঙৰ যিটো এইখিনি পৰিস্থিতি আহি পৰিছে যে জাতি মাটি ভেটি অৰ্থাৎ নিজৰ ভূমিখিনি কেনেকৈ সংখ্যালঘুত পৰিণত হৈছো কেনেকৈ নিজৰ অস্তিত্বখিনি হেৰাই গৈছে এই আন্দোলনটো মাত্ৰ পিজিআৰ বিজাৰ নহয় এই আন্দোলনটো মাত্ৰ পিজিআৰ বিজাৰ নহয় তাত চৰকাৰী ভূমি বহুতখিনি আছে এতিয়া অসমত ঠাই গৈখিনি উচ্ছেদ চলি আছে গোটেই বেদখল মুক্ত হৈ আছে কিন্তু সেই গোটেইটোত আচলতে কাৰ্বিঙত বহুতখিনি চৰকাৰী ভূমি আছে য'ত নেকি বেদখল কৰি পেলাই বহবাস কৰি পেলাই অবৈধভাৱে বহবাস কৰি এই গোটেই পৰিণতিত আমি সংখ্যালঘুত পৰিণত হৈছো যে আজি চৰকাৰে সিদ্ধান্ত লৈছে পিজিআৰ আৰু বিজিআৰ এলেকাত যেহেতু হাইকোৰ্ট স্থগিত আদেশ আছে বুলি সেইটো অসম চৰকাৰে বাৰম্বাৰ এইটো প্ৰকাশ কৰিছে তাত প্ৰথমত যিটো যিমানখিনি বেহা বেপাৰ আছে যিমান বেপাৰ বিজনেছ এষ্টাব্লিছমেণ্ট যিমানখিনি আছে সেইটো ইমিডিয়েট সেইটো গোটেইখিনি কেঞ্চেল কৰিব গোটেইখিনি ডেমলিশ্যন কৰা হ'ব আৰু তাত যিমানখিনি খালী মাটি আছে হাইকোৰ্টে মাত্ৰ ঘৰখিনি ভাঙিব নালাগে অৰ্থাৎ ইভিকশ্যন কৰিব নালাগে বুলি মাত্ৰ কৈছে সেইকাৰণে যিমানখিনি খালী মাটি আছে তাত 11,000তকৈ অধিক তাত মাটি আছে তাত খালী মাটি যিমানখিনি আছে য'ত নেকি খেতি কৰি আছে কুঁহিয়াৰ খেতি কৰি আছে ধান খেতি কৰি আছে সেই গোটেইবোৰত ফেন্সিং বনোৱা হ'ব লগতে তাত এফৰেষ্টেশ্যন অৰ্থাৎ গছবোৰ গোটেইখিনি তাত ৰোৱা হ'ব তাত প্লেণ্টেশ্যন কামখিনি তাত আৰম্ভ কৰি দিয়া হ'ব আৰু লগতে কাৰ্বিঙত যিমানখিনি চৰকাৰী ভূমি আছে ইৰিগেশ্যনৰ মাটিৰ পৰা আৰম্ভ কৰি পেলাই স্কুলৰ মাটি ছইল কনজাৰ্ভেশ্যনৰ মাটি যিমানখিনি চৰকাৰী ভূমি আছে প্ৰত্যেকখন চৰকাৰী ভূমিত ইমিডিয়েট তাত গোটেইখিনি ইভিকশ্যনৰ কামখিনি চৰকাৰৰ ফালৰ পৰা গোটেইখিনিটো আৰম্ভ কৰাব সেইটো যিখিনি অসমীয়া লোক এতিয়াও আছে সেই লোকখিনিৰ বিৰুদ্ধে কিবা যিখিনি এতিয়াও বসবাস কৰি আছে পিজিআৰ আচলতে সেইটো আমি যিটো আলোচনা কৰিছো এইটো অনা অসমীয়া অৰ্থাৎ যিটো আমি সেইটো ক'ব বিচাৰিছো বেদখলকাৰী মানে বেদখলকাৰী তাত জনগোষ্ঠীৰ লোকসকল হ'ব পাৰে তাত বিহাৰীও হ'ব পাৰে তাত মুছলিমো হ'ব পাৰে তাত বেংগলী হ'ব পাৰে তাত কাৰ্বিও হ'ব পাৰে আমাৰ কথাটো হৈছে যে বেদখলকাৰী মানে বেদখলকাৰী সেই বেদখলকাৰী লোকসকলে য'ত যিটো ঠাই তেওঁলোকে দখল কৰিছে চৰকাৰী ভূমিত সেইটো ইমিডিয়েট তাত অতি শীঘ্ৰে তাত উচ্ছেদৰ কামখিনি তাত চৰকাৰৰ ফালৰ পৰা আৰম্ভ কৰা হ'ব চৰকাৰে অসম চৰকাৰ আৰু কাৰ্বি আংলং সাহিত্য পৰিষদে গোটেইখিনি সিদ্ধান্তখিনি লৈছে আৰু তাত যিটো ট্ৰেডিং লাইচেন্সবোৰ যিমানখিনি 1951 পিছত যিটো আছে গোটেইটো ট্ৰেডিং লাইচেন্সখিনি কেঞ্চেল কৰা হ'ব তাত আৰু উচ্ছেদৰ কামখিনি যিমানখিনি আছে গোটেইখিনিটো আৰম্ভ কৰা হ'ব সেইটো মানে কাউন্সিলে সময়মতে আদালতত ঘোষণামা যদি দিব পাৰিলেহেঁতেন তেতিয়াহ'লে নিদিয়াৰ কাৰণে এইটো পৰিৱেশ হয় এই কথাটো আজি এই বিষয়টো লৈ আলোচনা কৰিছে যদি চৰকাৰে যদি এই বিষয়টো লৈ পেলাই যদি তেওঁলোকে যদি এফিডেভিট ফাইল কৰিলেহেঁতেন সেইটো ইয়াৰ আগতে গোটেইখিনি চেটেল হৈ গ'লে হয় কিন্তু সেইটো যে কাৰ্বি আংলং সাহিত্য পৰিষদে তেওঁলোকে যে ইমান লাইটলি লৈছে বা যিটো কৰিবলগীয়া কামখিনি তেওঁলোকে নকৰাৰ কাৰণে আজি কাৰ্বি আংলংখন আজি তেনেধৰণৰ পৰিস্থিতিকে আমি দেখা পাইছো সেইকাৰণে আমি আশা কৰিছো যে অসমবাসীয়ে এতিয়া বহুতো জাতি জনগোষ্ঠীয়ে যে তেওঁলোকে কাৰ্বিসকলৰ প্ৰতি মাত মাতিছে কাৰ্বিসকলৰ প্ৰতি থিয় দিছে আৰু সেইটো সমৰ্থন বুলি নাভাবো সেইটো হৈছে অসমত যিমানখিনি জাতি জনগোষ্ঠী সেই জনগোষ্ঠীয় লোকসকলৰ তেওঁলোকৰ এটা দায়িত্ব আছে যে খিলঞ্জীয়াৰ প্ৰতি জনগোষ্ঠীয় লোকসকল এক হৈ পেলাই যাতে আমি এক মাত মাতি পেলাই নিজৰ জাতি মাটি ভেটি অৰ্থাৎ নিজৰ অস্তিত্বখিনি যাতে আমি সুৰক্ষিত কৰি ৰাখিব পাৰো সেইকাৰণে আজি যিটো আলোচনা আমি ইয়াৰ পৰা নকওঁ যে আমি সন্তুষ্ট হৈছে বা হোৱা নাই সেইটো নকওঁ আমি কাৰ্বি আংলঙত গৈ পেলাই আজি যিটো আমি বৈঠকত বহিছো ২৬টা সমষ্টিৰ জনপ্ৰতিনিধি ৰাজ্যৰ প্ৰতিনিধি আমি গোটেইখিনি আছো তাত গাঁওবুঢ়া আছে তাত আমাৰ কেচিএছ কাৰ্বি জুটাঙাচং অৰ্থাৎ কেচিএছ আছে কাৰ্বি লামেটেমাই আছে লগতে বিভিন্ন ধৰণৰ জ্যেষ্ঠ নেতাসকল আছে সেইকাৰণে গোটেইটো মিলি পেলাই আমি এই গোটেইখিনি সিদ্ধান্ত লৈছো আৰু আমি ইয়াত এইটো নকওঁ যে আমি সন্তুষ্ট হৈছো হোৱা নাই সেইটো নকওঁ ৰাজ্যৰ লগত নিজৰ স্থানত গৈ পেলাই ৰাজ্যৰ লগত আলোচনা কৰি পেলাইহে আমি গোটেইখিনি আমি সিদ্ধান্তখিনি ল'ম আৰু যদিহে আৰু অসম চৰকাৰৰ ফালৰ পৰা আজি
বৈঠক হোৱাৰ পাছত গোটেই আলোচনাখিনি সমাধান হোৱা নাই বা চৰকাৰে প্ৰত্যেকটো সিদ্ধান্তখিনি আজি ল'ব পৰা নাই আৰু নেক্সট মিটিংখন জানুৱাৰী 17 তাৰিখ অৰ্থাৎ জানুৱাৰী 17ত অসম চৰকাৰে পুনৰ আৰু আমাৰ লগত আৰু বৈঠক এবাৰ বহা হ'ব সেইটো Ambani manong ligiti ala butan ang ito. Ambani manong ligiti hazar long ligiti. Lapan hydro project long along dito. So butan kali ambani lapen adani teman labdak hajar longle labala maso kipi puthak bangke laso puthak ahok pe jasemet pet bangke laso lakaddo ge lam puthak bangta kaching giba patte ponet po somi pini bangke ason ke ong thong athe laso lam ke jasemet pgr lapen pgr fan bangka kali labange pgr fanchot kali laso bange jasemet bangke angkang pi aki sungalam potse kachesong lapen pini ang alasong dingna kali potsi bangke mopor huti bangke chingai pon poche than pon po আজি কাৰ্বি আলঙৰ গোটেই ঘটনা প্ৰবাহক লৈ কাৰ্বি ৰাইজৰ প্ৰতিনিধি মণ্ডলৰ সৈতে ৰাজ্য চৰকাৰ আৰু কাৰ্বি আলং স্বায়ত্ত শাসিত পৰিষদৰ এখন ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত এই ত্ৰিপাক্ষিক বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয় প্ৰথম PGR আৰু PGRৰ মাটিৰ সম্পৰ্কত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ খণ্ড আদালতত বিষয়টো বিচাৰাধীন হৈ আছে কিন্তু এই ক্ষেত্ৰত কাৰ্বি আলং অট'নমাছ কাউন্সিলে আজিলৈকে শপতনামা দাখিল কৰা নাই তাৰ কাৰণে গোটেই বিষয়বস্তুটো এতিয়ালৈকে আদালতত সমাধান হোৱা নাই আজিৰ আলোচনাত এটা সিদ্ধান্ত লোৱা হ'ল যে কাৰ্বি আলং স্বায়ত্তশাসিত পৰিষদে 5 জানুৱাৰীৰ আগতে আদালতত শপতনামা দাখিল কৰিব আৰু কাৰ্বি ৰাইজেও আদালতত এটা পক্ষ হৈ তেওঁলোকেও আদালতৰ সন্মুখত নিজৰ দলিল ৰাখিব ৰাজ্য চৰকাৰেও আদালতক অনুৰোধ কৰিব যে যিহেতু বিষয়টো স্পৰ্শকাতৰ খুব সোনকালে ইয়াৰ ৰায়দান কৰিব লাগে যাতে আদালতৰ ৰায়দান অনুসৰি আমি ব্যৱস্থা হাতত ল'ব পাৰোঁ খেৰণীৰ VGR PGRত যিমানবিলাক চৰকাৰী কাৰ্যালয় আছে সেই কাৰ্যালয়সমূহ আমি VGR PGR এলেকাৰ পৰা আমি উঠাই লৈ আহিম আৰু VGR PGRৰ বাহিৰলৈকে লৈ যাম তৃতীয়তে খেৰণীত VGR PGRৰ খালী মাটি 8,000 বিঘা আছে এই 8,000 বিঘা খালী মাটি কাউন্সিলে ফেন্সিং কৰিব আৰু বনানীকৰণ কৰিব যাতে ভৱিষ্যতে কোনেও তাত দখল ল'ব নোৱাৰে যিজন ব্যক্তিৰ পুলিচৰ গুলীচালনাত মৃত্যু হ'ল কাউন্সিলে তেখেতক এটা চাকৰি দিব ৰাজ্য চৰকাৰে অতিৰিক্তকৈ 10 লাখ টকাৰ ক্ষতিপূৰণ দিব VGR PGR মাটিত যিমান ট্ৰেড লাইচেন্স ইছ্যু হৈছে কাউন্সিলে আটাইবোৰ ট্ৰেড লাইচেন্স কেনচেল কৰিব যাতে কোনেও তাতে ইলিগেলি ভৱিষ্যতে ট্ৰেড লাইচেন্স ল'ব নোৱাৰে ইয়াৰ উপৰিও কাৰ্বি আলঙৰ VGR PGRৰ মাটিক বাদ দিও বিভিন্ন ডিপাৰ্টমেণ্টৰ মাটিও মানুহে এনক্ৰচ কৰি থৈছে ইৰিগেশ্যন সইল কনজাৰভেশ্যন ডিপাৰ্টমেণ্টৰ মাটিও এনক্ৰচ কৰি থৈছে যিবিলাক ডিপাৰ্টমেণ্টৰ মাটি এনক্ৰচ হৈ আছে তাতে কাউন্সিলে এভিকশ্যন আৰম্ভ কৰিব অহা 17 জানুৱাৰী আমাৰ দ্বিতীয়লানি আলোচনা আৰম্ভ হ'ব তেতিয়ালৈকে হাইকোৰ্টৰ পৰাও আমি এটা সুবিচাৰ পাম বুলি আশা কৰিছোঁ এই আলোচনাখিনিৰ উপৰিও কাৰ্বি আলঙৰ কাউন্সিলৰ কেইবাখনো ৰুলছ কণ্ডাক্ট অফ ইলেকশ্যন ৰুলছ লেণ্ড এলিয়েনেশ্যন ৰুলছ আদি বিভিন্ন ৰুলছ ৰাজ্য চৰকাৰৰ বিচাৰাধীন হৈ আছে এই ৰুলছ আৰু আইনবিলাকো ৰাজ্য চৰকাৰে সোনকালে অনুমোদন দিয়াৰ ব্যৱস্থা কৰিব আজি এই গোটেইখিনি আলোচনা হ'ল আৰু বহুখিনি কথা আলোচনা কৰিব বাকী আছে 16 বা 17 জানুৱাৰীত আমাৰ দ্বিতীয়লানি আলোচনা আৰম্ভ হিংসাত্মক ঘটনা হৈছিল এইটো তৃতীয় পক্ষক জড়িত মই ইয়াতে তৃতীয় পক্ষ বা দ্বিতীয় পক্ষৰ কথা নকওঁ এই গোটেই
ঘটনাটোৰ লগত এইটো এনেকুৱা নহয় যে এইটো কিবা দুটা গোষ্ঠীৰ সংঘৰ্ষ। ইয়াৰ লগত বহুদিনীয়া অমীমাংসিত কিছু প্ৰশ্ন জড়িত হৈ আছিলে। যিকোনো কাৰণতে নহওক ঘটনাটো ঘটিলে আমাৰ উদ্দেশ্য হৈছে শান্তি ঘূৰাই অনা। সেইকাৰণে পুলিচেও যিজন জীৱন্তে জুইত অগ্নিদগ্ধ হৈ মৃত্যু হ'ল সেই কেছটো ৰাখিব। বাকী যি কেছ ৰেজিষ্টাৰ হৈছে পুলিচেও আমি জেনেৰেল এমনেষ্টি দি দিম, যাতে আমাৰ মাজত কোনো ভুল বুজাবুজি নাথাকে। আৰু ৰাজ্য চৰকাৰ, কাৰ্বি আলং কাউন্সিল আৰু চিভিল ছ'চাইটি বা আন্দোলনকাৰী পক্ষ বা আন সকলো ৰাইজক লৈ আমি খেৰণীত শান্তি প্ৰতিষ্ঠা কৰিম। কাৰ্বি আলঙত আমি শান্তি প্ৰতিষ্ঠা কৰিম। কাৰ্বি আংলং ক'ত ক'ত ষ্টে অৰ্ডাৰ আছে ছাৰ? কাৰ্বি আংলং আজি গোটেই লিষ্টখিনি আমি দেখিছোঁ। গতিকে কেছটো 5 জানুৱাৰীত আমি হাইকোৰ্টত যাম, কিন্তু ক'ত ক'ত ষ্টে অৰ্ডাৰ আছে এই কথাটো আপোনালোকে কাউন্সিলৰ পৰা বুজিব। কিন্তু খেৰণীত ষ্টে অৰ্ডাৰ বকলীয়া ইৰিগেশ্যনত আমি এভিকশ্যন কৰিব লাগিব সোনকালে। আজি সিদ্ধান্ত হৈছে যে বকলীয়া ইৰিগেশ্যনত আমি সোনকালে এভিকশ্যন কৰিব লাগিব। Today the outcome was that we have decided to move jointly before Guwahati High Court so that the entire VGR PGR issue can be resolved immediately. We also decided to shift all offices from VGR PGR area. We have also decided to fence all the vacant land immediately and start a afforestation drive in the vacant area. We have also decided to cancel trade license which were illegally issued in last 5 years. We have also decided to start eviction processes against the people who occupy different government land, including the irrigation offices in Bokolia. So many decisions have been taken. We will provide a job to the victim family. We will withdraw police cases. Many decisions have been taken. And on 17 or 16 January, we will sit down again to resolve all other issues. According to me, the discussion is very good. For the first time, we come to know there is a issue with Karbi Alang Council also. They have not filed the affidavit before High Court last 2 years. If they would have filed the affidavit, the matter could have been resolved by now. So I have directed Council also to file affidavit before 5th January so that uncertainty is removed. So today discussion is fruitful, and definitely the civil society will also talk to you, and I am hopeful that we will be able to resolve all the issue amicably. Some time is needed, but I am with the people of Karbi Alang and we will resolve this thing through a process of discussion. So that's a council. সময়মতে এফিডেভিট দিয়াৰ প্ৰয়োজন আছিলে, কিন্তু কাউন্সিলে কৈছে আমাৰ লগত অৰিজিনেল নটিফিকেশ্যনখন নাই, ৰাইজে কৈছে আমাৰ লগত আছে। গতিকে মই কৈছো যে আপোনালোক দুই পক্ষই বহি একেলগে এফিডেভিটখন বনাই দি দিয়ে।